হাই ফ্ৰেণ্ডছ, মই মিনময় আল্টিমেট লাইফলৈ আজি আপোনালোকক আকৌ স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে আল্টিমেট লাইফ। একচুৱেলি আজি আপোনালোকৰ মাজতে আহিছোঁ এক অন্য ব্যতিক্ৰমী এটা বস্তু লৈ। মানে কি বুলি ক'ম এতিয়া, আপোনাৰ কবি নহয় মই, বা কবিতা নহয়, কিন্তু কবিতাৰ কাব্যিক ভাষাৰে কিছুমান মোৰ অনুভৱ আপোনালোকক মাজলৈ লৈ আহিছোঁ। আহক আপোনালোকে ভিডিঅ'টো চাই থাকক। বিশাল আকাশৰ পূৰ্ণ জন্তি আছিলা তুমি। তোমাৰ উজ্জ্বলতাই মোক গ্ৰাস কৰি পেলাইছিল। আপোন পাহৰা হৈ পৰিছিলোঁ, পাহৰি গৈছিলোঁ নিজক আৰু নিজৰ সমস্ত সত্তাক। তথাপি মই সুখী হ'ব পৰা নাছিলোঁ, কাৰণ তুমি অকল পোহৰ মোকেই দিয়া নাছিলা। মই বিচাৰোঁ তুমি মোৰ আকাশৰ জন্তি হৈ থকাটো। ৰামধেনুৰ বেঙুনী সেহাসুৰৰ দৰে আছিল তোমাৰ ৰূপ, গুণ, সৌন্দৰ্য। মই মাতাল হৈ পৰিছিলোঁ। কেতিয়াবা ফাগুন যেন লগা তোমাৰ নগ্ন সৌন্দৰ্যক উপভোগ কৰিছিলোঁ, অকলে নিৰলে। তুমি হয়তো বেয়া পাইছিলা। পখিলাৰ দৰে উৰি ফুৰি ঘূৰি আছিলা। ওখ চাপৰ ৰঙা নীলা এটাৰ পৰা অন্য এটা ফুলৰ মৌসুখী। ধন্য কৰিছিলা সিহঁতক। মই সহিব পৰা নাছিলোঁ। ধৰি আনি তোমাক মোৰ পিঞ্জৰাত আবদ্ধ কৰিছিলোঁ। কিন্তু বাৰে বাৰে তুমি উন্মাদিনী হৈ মুক্ত হ'ব বিচাৰিছিলা। পাহৰি যাব বিচৰা মোৰ আলফুলীয়া ৰঙা প্ৰেমবোৰ। মোৰ পিঞ্জৰাটোত কেতিয়াবা তোমাৰ বাবে মূল্যহীন হৈ পৰে। তথাপি আছোঁ তোমাক সাৱটি, ভাল পাওঁ বাবে। মই জানো অতীতৰ হেৰাই যোৱাবোৰ ঘূৰাই নাপাওঁ, কিন্তু নতুনত্বৰ আশাত নিজক প্ৰলোভন দি জীয়াই আছোঁ তোমাক ভাল পাওঁ বাবে। তোমাৰ পৰিৱৰ্তন মোৰ ভাল নালাগে। য'ত নেকি বিচাৰি নাপাওঁ প্ৰেমৰ মাতাল ৰাগিনী। যেতিয়া পাহৰি যোৱা স্মৃতিৰ মাতাল মুহূৰ্তবোৰ, এনে লাগে যেন তুমি হেৰাই গৈছা। বলিয়া হৈ যাওঁ মই, প্ৰলাপ বকোঁ। মই জানো বেয়া পোৱা তুমি সেইবোৰ। তুলনা কৰোঁ অতীতৰ তুমি আৰু বৰ্তমানৰ তুমি। ক'ত হেৰাই গ'ল অতীতৰ সেই মধুৰ অনুপল? আকৌ আহিবনে ঘূৰি? মই জানো হেৰুৱাবোৰ ঘূৰাই নাপাওঁ, কিন্তু নতুনত্বৰ আশাত নিজকে প্ৰলোভন দি যাওঁ সদায়। মোৰ ভাল নালাগে জানা তোমাৰ সেই পৰদৈচিলাৰ তাণ্ডৱবোৰ। ভয় হয় কিজানি মোৰ দৰিদ্ৰ প্ৰজাটো ভাঙি থান বান কৰি তুমি ৭ সাগৰ ১৩ নদী সিপাৰলৈ যোৱা বুলি। ভয় হয় ঢৌৰ দৰে সাগৰৰ পানীত বিলীন হৈ যোৱা বুলি। আৰু মই তেতিয়া সাগৰৰ ঢৌৰ দৰে অশান্ত হৈ পৰোঁ। উচ্চ স্বৰে চিঞৰি উঠোঁ, কিয় তোমাৰ উজ্জ্বলতাই মোক সাৱটি ধৰিছিলা? কিয়? মন গ'ল আজি তোমাক কবিতা যেন লগা কথাবোৰ ক'বলৈ, মনৰ কিছুমান অনুভৱ ক'বলৈ, বহুত দিনৰ পৰা সাঁচি ৰখা মনৰ ক্ষোভবোৰ ব্যক্ত কৰিবলৈ। তুমি বেয়া নাপাবা, কাৰণ মই তোমাৰেই পূজাৰী। মনত পেলোৱাচোন সৌ সিদিনাৰ কথা। ফাগুনৰ এজাক পচৰাৰ দৰে আহিছিলা তুমি। মই বলিয়া হৈ পৰিছোঁ তোমাৰ শীতলতাত, আৰু লাহে লাহে তুমি আঁতৰি গৈছা, পাৰ হৈ যোৱা পৰদৈচিলাজনীৰ দৰে। হঠাৎ কৈ পেলাওঁ তোমাক মনৰ ক্ষোভবোৰ তুমি বেয়া পোৱা। কিন্তু মই কি কৰিম কোৱা? তুমি ভিন শূন্য জীৱনটোক লৈ কিবা যেনে মূল্য আছে মোৰ এই পৃথিৱীত। প্ৰিয় বন্ধু বান্ধৱীসকল, যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে, তেতিয়াহ'লে আপোনালোকে ভৱিষ্যতে নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো প্ৰেছ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।